নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পুনৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি এই ভিডিঅ'টোত মই ৰিয়ান পৰাগৰ বিষয়ে কিছু কথা ক'ম। ৰিয়ান পৰাগ হৈছে অসমৰ গৌৰৱ। তেওঁ এতিয়া বৰ্তমান সমগ্ৰ অসমতে এজন চৰ্চিত ব্যক্তি। ৰিয়ান পৰাগ হৈছে IPLত খেলিবলৈ সুবিধা লাভ কৰা অসমৰ দ্বিতীয়জন ক্ৰিকেটাৰ। তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই কেইবাখনো গুৰুত্বপূৰ্ণ খেলত ৰাজস্থান ৰয়েলছৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু তেওঁ ক্ৰিকেটত জয়লাভৰ জৰিয়তে অসমক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিছে। আৰু এই পৰাগৰ জন্ম হৈছিল 2001 চনৰ 10 নৱেম্বৰত গুৱাহাটীত। ৰিয়ান পৰাগৰ পিতৃৰ নাম হৈছে পৰাগ দাস আৰু মাতৃৰ নাম মিথু বৰুৱা দাস। তেওঁৰ পিতৃ এজন প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ আৰু মাতৃ এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ। 2017 চনৰ জানুৱাৰীত অনুষ্ঠিত আন্তঃৰাজ্যিক টি-20 প্ৰতিযোগিতাত অসম দলৰ যোগেদি টি-20 খেলিবলৈ সুযোগ পাইছিল আৰু 2017 চনৰ অক্টোবৰ মাহত ৰিয়ানক 19 বছৰ অনূৰ্ধ্বৰ ACC এছিয়া কাপ 2017ত ভাৰতীয় দলৰ হৈ খেলিবলৈ নিৰ্বাচন কৰিছিল আৰু 2017 চনৰ 17 নৱেম্বৰত অসমৰ হৈ ৰিয়ানে ৰঞ্জী ট্ৰফী 2017-18ত খেলি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰত পদাৰ্পণ কৰিছিল আৰু ৰিয়ানে 2017 চনত ডিচেম্বৰত পুনৰ নিউজিলেণ্ডত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেট 2018 ভাৰতীয় দলত স্থান পাইছিল। আমাৰ বাবে এটা অতি গৌৰৱৰ বিষয় যে খেলপথাৰত ৰিয়ানে টাৱেলৰ সলনি গামোচা ব্যৱহাৰ কৰে আৰু তেওঁ এখন সংবাদমেলত ডুবাই খেলপথাৰত উইকেট লাভ কৰি বিহু নাচ দিয়া আৰু গামোচা ব্যৱহাৰ কৰা প্ৰসংগক লৈ কৈছিল যে খেলখনৰ মাজেৰে অসমীয়া জাতীয় প্ৰতীক গামোচাক তেওঁ বিশ্ব দৰবাৰত চিনাকি কৰাই দিব বিচাৰিছে আৰু লগতে নিজৰ আনন্দৰ মুহূৰ্তত অসমৰ জাতীয় নৃত্য বিহু প্ৰদৰ্শন কৰি বিশ্ববাসীক দেখাবলৈ চেষ্টা কৰিছে। আৰু আজি এই ভিডিঅ'টোৰ শেষত এষাৰ কথাই কওঁ যে ৰিয়ান আগবাঢ়ি যাওক, প্ৰতিজন অসমীয়াৰ সপোন ৰিয়ানে বাস্তৱত পৰিণত কৰি যাওক আৰু অসমৰ বাবে এক নতুন যুগৰ সূচনা কৰক। আৰু ইমানতে মোৰ আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।